ঘৰখন সজাই পৰাই ধুনীয়াকৈ ৰাখিবলৈ সকলোৱে ভাল পায়। ঘৰখনত সুখ শান্তিৰ পৰিৱেশ বিচাৰেনে? যদি বিচাৰে তেন্তে এনে পদ্ধতিৰে ৰাখক গোলাপৰ পাহি। নমস্কাৰ, আপোনালোকে চাই আছে প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান জীৱন মাধুৰী। গছ-গছনিৰে বহুতে ঘৰ সজাই ভাল পায়। ঘৰৰ সৌন্দৰ্যৰ বাবে নতুন ধৰণৰ শ্ব'পিছো লগায়। কিন্তু বহু সময়ত ঘৰ সজাই তোলাৰ প্ৰক্ৰিয়াত বাস্তুৰ কিছুমান গুৰুত্বপূৰ্ণ কথা মানুহে আওকাণ কৰে। এনে অৱস্থাত ঘৰখনত বাস্তুদোষৰ সৃষ্টি হ'বলৈ ধৰে। বাস্তুৰ মতে ঘৰত ৰখা সকলো বস্তুৰে ইতিবাচক আৰু নেতিবাচক প্ৰভাৱ পৰে। এনে অৱস্থাত ঘৰত ইতিবাচক শক্তি বৃদ্ধি কৰিবলৈ ঘৰত ফুল ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে। বাস্তু বিশেষজ্ঞসকলে কয় যে ঘৰত সতেজ ফুল ৰাখিলে ধনাত্মক শক্তিৰ প্ৰৱাহ হয়। একে সময়তে মানুহে প্ৰগতিৰ পথত খোজ দিয়ে আৰু ঘৰৰ পৰিৱেশটো সুখদায়ক হৈ পৰে। আজি আমি সতেজ গোলাপ পাহিৰ কথা ক'বলৈ ওলাইছো। বাস্তুত গোলাপ পাহিৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে। এই গুৰুত্বৰ বিষয়ে জানো আহক। বাস্তুৰ মতে আপুনি ঘৰত ৰুম ফ্ৰেছনাৰ আৰু পাৰফিউম আদি ব্যৱহাৰ কৰে যাতে ঘৰটো সুগন্ধিময় হৈ থাকে আৰু পৰিৱেশটো শান্ত হৈ থাকে। কিন্তু সকলোতকৈ ভাল কথাটো হ'ল গোলাপ পাহি ব্যৱহাৰ কৰাটোও ভাল। সতেজ গোলাপ ফুলৰ গোন্ধযুক্ত পাহি ঘৰত ৰাখি ইতিবাচক শক্তি সংবহন কৰিব পাৰি। এনে কৰিলে পৰিয়ালৰ সদস্যসকলৰ মনত শান্তি জাগি উঠে। ইয়াৰ লগতে ব্যক্তিজনৰ মানসিক চাপৰ পৰা মুক্ত কৰাত সহায় কৰে। ঘৰত গোলাপ পাহি ৰাখিবলৈ ৰাতিপুৱা কাঁচৰ বাতি এটাত পানী ভৰাই গোলাপ পাহি দি এনে ঠাইত ৰাখিব লাগে যাতে বাহিৰৰ পৰা শুদ্ধ বতাহ সোমাই আহে। এনেদৰে এই সুগন্ধি ঘৰত সম্পূৰ্ণৰূপে বিয়পি পৰিব আৰু ঘৰখনত সতেজতাৰে ভৰি পৰিব। এনে কৰিলে ঘৰখনত ইতিবাচক শক্তি ভৰি পৰিব আৰু পৰিয়ালটোত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব।